মই জানো একদম চিৰিয়াখানাতহে আহিছোঁ এনেকুৱা লাগিছে তাৰমানে ইমান চৰাই আছে আপোনালোকক যদি মাংস লাগে তেতিয়াহ'লে ইয়াতলৈকে আহিলে হ'ল এইখিনি হ'ল আজাৰা আজি মানে এইখিনি জেগাত এইকাৰণে আহিছোঁ আজাৰাত লাগি লাকি চিকেন শ্বপ এইখন আজি শুভৰামণি হৈছে মোকো নিমন্ত্ৰণ জনালা কাৰণ ইয়াতে ইমান বঢ়িয়া বঢ়িয়া মাংস পায় লোকেল চৰাই আছে ব্ৰইলাৰ আছে আৰু ইয়াতে বোলে কিবা বেলেগ ধৰণৰ চৰাইও আছে তাকে আপোনালোকক দেখাম আৰু আহি পেলাই আমাৰ সঁচাকৈ বহুত ভাল লাগিল আৰু ইয়াত চাই ধুনীয়াকৈ ফিটা কাটি শুভৰামণি কৰি দিলা আৰু মই ভিডিঅ'লৈকে যাম চৰাই চাম আৰু আজি আমি আহিলোঁ এইখিনি আজাৰা বুলি কয় আজাৰা সাতখোৱাপাৰা বোলে সাতখোৱাপাৰা ইয়াতে ধুনীয়াকৈ তাৰমানে চব মাংস পায় মই আহিলোঁ সঁচাকৈ দেখা পাই আচৰিত হৈ গৈছোঁ ঘূৰি 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 এয়া কিমান চৰাই আছে চাওচোন বাৰু ইয়ালৈকে আহিলে আপোনালোকে মাংস লৈ যাবি দেই লাকি চিকেন শ্বপৰ পৰা বঢ়িয়া মাংস পাব আৰু দাদাক সোধোৰচোন ক'ত কেনেকৈ আনি দাদা এতিয়া ইয়াতে কিহৰ মাংস পাব ইয়াত আপোনাৰ লোকেল চিকেন হ'ব লোকেলৰ ভিতৰত 2 নম্বৰ কোৱালিটি এটা আছে মানে সোণালী মুৰ্গী হয় আচ্ছা সেইটোও পাব হাঁহ পাব ব্ৰইলাৰ মুৰ্গী পাব পাৰটো নালাগে খাচী সেইটো নালাগে হাঁহ পাব লোকেল মুৰ্গী পাব ব্ৰইলাৰ পাব বঢ়িয়া সোণালী মুৰ্গীটো পাব বঢ়িয়া ইয়াতে যেতিয়া হ'লেও পাব মানে এনি টাইম পাব এতিয়া আমাক শ্বুটিঙত লাগি থাকে আমি চানডুবি হওক ক'ৰবাত হওক ইফালেদি গুচি যাওঁ যদি লাগে আকৌ কাৰোবাক যদিও লাগে তেতিয়াহ'লে আপোনাক যোগাযোগ কৰিব পাৰিব নেকি আগতীয়াকৈ যোগাযোগ কৰি দিব নাম্বাৰটো কৈ দিছোন নাম্বাৰটো 9101527309 আৰু এই নম্বৰত আপোনালোকে যোগাযোগ কৰিবি 1 ঘণ্টা আগত কৈ দিলেই হ'ল আৰু আপোনাৰ হোম ডেলিভাৰী 2 কিলোমিটাৰলৈকে আপোনাৰ মানে ডেলিভাৰী চাৰ্জ নালাগে 2 কিলোমিটাৰ পাৰ হৈ গ'লে মানে ডেলিভাৰী চাৰ্জ এইখিনি জেগাত আজাৰা অঞ্চলটোত হয় বঢ়িয়া আৰু ইয়াত চৰাই নাচাই কিয় কি ময়ূৰ চৰাই চৰাই কিবা বোলে নাম সোণালিকা নে কি বা মুখতে ঘূৰি নাই সোণালী বোলে নামে এয়া চৰাই চাওকচোন এইকেইটা বোলে সোণালী আৰু কিছুমান হোটেলত ৰেষ্টুৰেণ্টত গ'লে লোকেল মুৰ্গী বুলি সোণালীও দিয়ে কিন্তু ব্ৰইলাৰ নিচিনা হ'ব নোৱাৰে এয়া চাওক এইটো যদি ৰাস্তাত এৰি দিয়া খেৰা মাৰি আহিব এইবিলাক ইফালে এইকেইটা কি এইকেইটা অৰিজিনেল লোকেল এই যাবলৈ ক'ৰবাত গোটেই মই হেৰান কৰিব বোলে চব বোলে ৰাস্তাত হাঁহ চিটেৰি হ'লে আচৰে যিমান পাৰে নে কেইটা পাই আচৰে আৰু হোম ডেলিভাৰী হ'ব এয়া হ'ল লাকি চিকেন শ্বপ মই জানো একদম চিৰিয়াখানাতহে আহিছোঁ এনেকুৱা লাগিছে তাৰমানে ইমান চৰাই আছে আপোনালোকক যদি মাংস লাগে তেতিয়াহ'লে ইয়াতলৈকে আহিলে হ'ল এইখিনি হ'ল আজাৰা সাতখোৱাপাৰা আপোনালোকে লৈ যাব পৰা এইটো নম্বৰ দি দিছোঁ 9101527309 চাওক আপোনালোকে মস্ত মস্ত চৰাই আছে এইবিলাক চৰাই নিবি নেকি শ্বুটিঙত লাগি এটা এয়া বোলে হেৰি চৰাই কি বুলি কয় এইকেইটা সোণালী নেকি বাবা ওজন কিমান হে ওজন কম কিন্তু মাংস ভাল এয়া সোণালী চৰাই ধুনীয়া পায়নে নাই আজি এয়া লাকি চিকেন শ্বপত ধুনীয়াকৈ কেক কাটি শুভৰামণি কৰিলোঁ আৰু এয়া চাই ধুনীয়াকৈ কাটিছে চাহ কাটক বঢ়িয়া হেপী অপেনিং মই অলপমান দাদাক দিছোঁ অলপমান দাদাক বহুত বহুত শুভেচ্ছা থাকিল অলপমান ইয়াত দিলেহে বোলে কেক দিয়া ভাল লাগে তুমি অলপমান লোৱা আৰু আহিলোঁ সঁচাকৈ আহি ভাল লাগিল আৰু ইমানে তাৰমানে চৰাই আছে হাঁহ আছে লোকেল মুৰ্গী আছে তাৰমানে দেখা পাই আচৰিত হৈ গৈছোঁ এয়া বোলে বেলেগৰ দোকানতকৈ 20 টকা হ'লেও কমত পাব আৰু হ'লচেল দামত পাব আৰু এইখিনি ওচৰে পাঁজৰে আপোনালোকে ডেলিভাৰী হ'ব ঘৰত লাগি আপোনালোকে নাম্বাৰটোত যোগাযোগ কৰি দিয়া হ'ল যেতিয়াই মাংস লাগে তেতিয়াই ফ্ৰেছ মাংস পাব হয়নে দাদা ইয়াতে একো ভেজাল নাই আৰু আপোনালোকে লৈ যাব আমিও লৈ যাম আমাক শ্বুটিঙত লাগে আহিলে ইয়াতে আজাৰালৈকে আহি মাংস লৈ যাম দাদা চাপৰে বঢ়িয়া এয়া লোকেল কুকুৰী কুক বুলি ক'লিহে গম পাইছোঁ এইকেইটা যি লোকেল সেইকেইটা আকৌ এই কুকুৰী কুক দাগটো নেদেই আৰু মই এইকেইটা মাত দিওঁতে গম পাইছোঁ এইকেইটা চৰাই হেৰিকেইটা বেলেগ ধৰণৰ অলপ ঠোঁটকেইটা ভৰিকেইখনত গম পাবি লোকেল হয় নে নহয় লোকেলত এই ঠেংকেইখন চুটি চুটি কিন্তু এইবিলাক হামৰা এইবিলাক কয়লা কয়লা সম্পূৰ্ণ ঠেংখন চাইছোঁ
এইয়া যেনেকুৱা মাংস লাগে সেনেকুৱাই পাব আপোনালোকে এইফালেদি আহিলে হ'ল ইফালে হ'ল মেইন জালুকবাৰী জালুকবাৰীৰ পৰা আহি আপোনালোকে ভাড়াপুৰ পাৰ হয়নে ভাড়াপুৰ পাৰ হৈ আপোনালোকে দেখা পাব লেফ্ট চাইডে লাকি চিকেন ঘৰ ইফালেদি মিৰ্জা তাৰপিছত আজাৰা এয়াৰপৰ্ট যাব পাৰি তাৰে ওচৰতে ডনবক্সৰ ওচৰত এইখন লাকি আজি নতুনকৈ আৰু মুকলি নিমন্ত্ৰণ জনালা ময়ো আহিলোঁ আৰু মাংসৰ সুখবৰটো আপোনালোককো জনালোঁ জানুৱাৰী হওক যিকোনো আপোনালোকক মাংস লাগিলে ইয়াৰ পৰা অৰ্ডাৰ কৰি লৈ গ'লেই হ'ল খুৰীহঁত আছে ধুনীয়াকৈ মাংস ঘৰত লাগি আজি কেনেকুৱা লাগিছে আজি ভাল লাগিছে তোমাৰ আৰু ইয়াত লাগি আছোঁ ভাল লাগিছেনে নাই ভাল লাগিছে ছাৰ মাংস কিন্তু ইয়াৰ পৰা নিব লাগিব দেই ল'ম নিশ্চয় ল'ম আজি এতিয়া খাবাই পাৰিলোঁ হয় তোমালোকৰ ঘৰত মানে কাটি আছে খালে খাব পৰা যাব অঁ এয়া ভাল লাগিছেনে নাই আজি বঢ়িয়া বঢ়িয়া জানুৱাৰী হওক যিকোনো কিবা প্ৰগ্ৰেম হ'লে ইয়াৰ পৰা মাংস লৈ যাবি একদম হয় খুৰা হয় খুৰা হ'ব বঢ়িয়া আৰু আহি সঁচাকৈ ভাল লাগিল আমিও এতিয়া বিদায় ল'ম ইয়াৰ পৰা এইফালে দাদা আমি এতিয়া বিদায় ল'ম বহুত বহুত শুভেচ্ছা থাকিল তাৰপিছত অসমবাসী ৰাইজক কি কৰিব আহিব বুলি ক'ব সকলো আহক ছাৰ হ'ব বঢ়িয়া এইয়া এইখানে হ'ল এইখন দোকান আজি লাকি চিকেন